আচ্ছা, সাংবাদিকসকল হ'ল আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকে জানেই। আৰু তেওঁলোকৰ যিটো সমাজত তেওঁলোকৰ প্ৰচাৰ কৰাৰ যিটো এটা হেৰি আছে, স্ক'প আছে, সেইটো বাকীসকলৰ নাই। গতিকে আমি এই যিটো টবেকো ফ্ৰী এডুকেশ্যন ইনষ্টিটিউশ্যন বা টবেকৰ যিবোৰ বেড এফেক্ট, সেইখিনি যাতে সমাজত প্ৰচাৰ হয়, মানুহ যাতে কনচিয়াছ হয়, এই উদ্দেশ্য হ'ল এইটোৱেই সাংবাদিকসকলৰ লগত। আইনটোতো আমাৰ কপ্তা 2003 আইন আছে। আইনত আমি যিখিনি কথা এতিয়া আলোচনা কৰিলোঁ, আইনৰ বিষয়েও তেখেতসকলে পাব্লিকক অৱগত কৰিব পাৰিব বা পেপাৰে পত্ৰই এইখিনি কথা প্ৰচাৰ হ'লে মানুহে গম পালেই চিগাৰেট বা চিগাৰেট যিসকল বিকে বা চিগাৰেট যিসকলে ইউজ কৰে, সেইসকলে এই বিষয়ে কনচিয়াছ হৈ পেলাই চিগাৰেট খাবলৈ এৰিবও পাৰে বা ধৰক বেচাসকলে গম পাব যে 18 বছৰ তলৰ কোনো ব্যক্তিক চিগাৰেট বিকা কৰিব নোৱাৰে আইনমতে দণ্ডনীয়। গতিকে সেইখিনি কথা আপোনালোকৰ সাংবাদিকসকলৰ ফালৰ পৰা যদি প্ৰচাৰ হৈ যায় সমাজত, সেইটোৱে আমাৰ কামত যথেষ্ট সুবিধা সৃষ্টি কৰিব। 2003 টবেকো বাৰ্ডেনটো আমাৰ সমাজত ধৰক অসম আৰু ভাৰতত টবেকোই কি এটা ভয়াৱহ টবেকো বা স্মকিং টবেকো যথেষ্ট ইউজ কৰা হয় নৰ্থ ইষ্টত। সেইকাৰণে আমি সাংবাদিক বন্ধুসকলৰ থ্ৰুৱেদি এই টবেকোৰ যে কিছুমান বেড এফেক্ট আছে, টবেকোই কেঞ্চাৰ কৰে বা টবেকো কণ্ট্ৰলত ৰাখিবলৈ এখন আইন আছে, সেই সম্পৰ্কে আমি অৱগত কৰিবৰ কাৰণে আজি এই প্ৰগ্ৰেমটো পাতিছোঁ। মানুহ যাতে কনচিয়াছ এই উদ্দেশ্য হ'ল আইনৰ